দৰিদ্ৰতা উচ্চ শিক্ষাৰ হেঙাৰ নেকি? কাৰণ আমাৰ সাধাৰণ জনসাধাৰণৰ মাজত বা আমাৰ ৰাইজৰ মাজত প্ৰায় আমি এনেকুৱা ধৰণৰ কথা শুনিবলৈ পাওঁ বা এনেকুৱা ধৰণৰ মানসিকতা এটা আছে যে কি আমাৰ দৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী ক'তনো ডক্টৰ ইঞ্জিনিয়াৰ পঢ়াব পাৰিম বা আমাৰ দৰে সাধাৰণ ঘৰৰ ল'ৰাইনো ক'ত ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰিব, এনেকুৱা ধৰণৰ কথা আমি প্ৰায় শুনিবলৈ পাওঁ বা এনেকুৱা ধৰণৰ মানসিকতা আমাৰ সাধাৰণ ৰাইজৰ মাজত আছে। গতিকে সঁচাকৈ দৰিদ্ৰতা উচ্চ শিক্ষাৰ হেঙাৰ নেকি? উচ্চ শিক্ষাৰ ক্ষেত্ৰত এনে কিছুমান প্ৰতিষ্ঠানো আছে নেকি য'ত মানে কম টকা পইচাতেই বা কম খৰচতেই উচ্চ ডক্টৰ হওক বা ইঞ্জিনিয়াৰ হওক বা কোনোবা চাইণ্টিষ্ট হ'ব বিচাৰিলে বা গৱেষণা হিচাপে যদি পঢ়িব বিচাৰে, কোনোবা উঠি অহা প্ৰজন্মই যে আগবাঢ়ি যাব বিচাৰে, তেনেকুৱা কিবা শিক্ষা প্ৰতিষ্ঠান আছে নেকি বা এনেকুৱা ধৰণৰ সঁচাকৈ ইমান খৰচ হয় নেকি, সেইটো কথাই আজি আমি সেইবিলাক কথাই এইটো ভিতৰত আমি আজি কথা পাতোঁ। আমাৰ সৰ্বসাধাৰণ ৰাইজৰ যি এই ধাৰণা সেই সম্পূৰ্ণৰূপে সত্য নহ'লেও আংশিকভাৱে নিশ্চয়কৈ সঁচা হয়। কাৰণ উচ্চ শিক্ষাৰ বহু ক্ষেত্ৰত কি হয়, বহুত ব্যয়বহুল বা বহুত টকা পইচাৰ প্ৰয়োজন হয়, কিন্তু একেবাৰে সম্পূৰ্ণৰূপে সঁচাও বা সত্য বা সঁচাও নহয়। কাৰণ এনেকুৱা কিছুমান শিক্ষা প্ৰতিষ্ঠানো আছে, ভাল শিক্ষা প্ৰতিষ্ঠান আছে য'ত নেকি অতি কম খৰচত বা কিছু ক্ষেত্ৰতো একেবাৰে বিনামূলীয়াকৈ আমি উচ্চ শিক্ষা লাভ কৰিব পাৰোঁ। বিশেষকৈ চৰকাৰী খণ্ডৰ কিছুমান শিক্ষা প্ৰতিষ্ঠান আছে যিবিলাক বহুত ভাল শিক্ষা প্ৰতিষ্ঠান হয়, য'ত নেকি বহুত কম খৰচতে আৰু বা কিছু ক্ষেত্ৰতো বিনামূলীয়াকৈও আমি শিক্ষা লাভ কৰিব পাৰোঁ। মেডিকেলৰ ক্ষেত্ৰতেই হওক বা ইঞ্জিনিয়াৰিং ক্ষেত্ৰতে হওক বা আন কিছু বেলেগ লাইনৰ ক্ষেত্ৰতে হওক। আমাৰ সৰ্বসাধাৰণ ৰাইজৰ যি ধাৰণা যে কি ডক্টৰ হ'বলৈ বা ইঞ্জিনিয়াৰ হ'বলৈ আমাৰ 40-50 লাখ টকা লাগিব, 30-40 লাখ টকা, এনেকুৱা ধৰণৰ যি ধাৰণা সেইটো সম্পূৰ্ণৰূপে সঁচা নহয়। গতিকে যিবিলাক ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান তাত নিশ্চয়কৈ লাগিব, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত পঢ়িবলৈ সিমান টকাৰ প্ৰয়োজন নিশ্চয়কৈ হয়, কিন্তু যিবিলাক চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান আছে সেয়া মেডিকেলৰ ক্ষেত্ৰতে হওক বা অনলাইনৰ ক্ষেত্ৰতে হওক বহুত কম খৰচতে আৰু বিশেষকৈ যিবিলাক আৰ্থিকভাৱে অকণমান দুৰ্বল শ্ৰেণীৰ সেই স্লেবৰ ভিতৰত যদি পৰে, তেতিয়াহ'লে কিছু ক্ষেত্ৰতো সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষা লাভ কৰিব পাৰি। লগতে ST SC ক্ষেত্ৰৰ কিছু ক্ষেত্ৰত মানে যিবিলাক ভাল শিক্ষানুষ্ঠান আছে সেই মেডিকেল লাইনৰ ক্ষেত্ৰতে হওক বা ইঞ্জিনিয়াৰিং লাইনৰ আন লাইনৰ ক্ষেত্ৰতে হওক, কি কৈছোঁ সেইবিলাকত সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়িব পাৰে। যিবিলাকে আৰ্থিকভাৱে দুৰ্বল, লগতে ST SC কেটেগৰীৰ ভিতৰত পৰে, তেওঁলোকৰ কাৰণে ফ্ৰী শিক্ষাৰ ব্যৱস্থা আছে। লগতে এনেকুৱা কিছুমান ভাল শিক্ষানুষ্ঠান আছে য'ত নেকি স্কলাৰশ্বিপ দিয়া হয় ল'ৰা ছোৱালীবিলাকক। যদি তাত ছিট পোৱা যায়, সেই আমি প্ৰৱেশ পৰীক্ষা এণ্ট্ৰেন্স পৰীক্ষা দিলোঁ আৰু এণ্ট্ৰেন্স পৰীক্ষা দিয়াৰ যদি আমি ছিট পাই যাওঁ, তাত সেইবিলাক পঢ়িবৰ কাৰণে কি হয় স্কলাৰশ্বিপৰ ব্যৱস্থা আছে। গতিকে এইবিলাক কথা আমি বহু কথা নাজানো। গতিকে সেইকাৰণে আমি ভাবি লওঁ যে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনে আৰু আমাৰ সাধাৰণ মানুহৰ পৰা নহয়। আৰু তেতিয়া তেনেকৈ ভবাৰ লগে লগে কি হয়, আমাৰ যিবিলাক উঠি অহা ল'ৰা ছোৱালী হয়, যাৰ সপোন আছে কিবা হোৱাৰ, প্ৰথমতে যে এনেকুৱা ধৰণৰ ধাৰণা তেওঁলোকৰ সোমায়, তেতিয়াহ'লে তেওঁলোকে আৰু আগবাঢ়ি যাব নোৱাৰে। আমি তেওঁলোকক সঠিক পথ সঠিক ৰাস্তা বা সঠিক যোগ্য যদি আমি তেওঁলোকক পথ দেখুৱাব নোৱাৰোঁ, তেতিয়াহ'লে নিশ্চয়কৈ তেওঁলোকে আগবাঢ়ি যাব নোৱাৰিব। আৰু প্ৰথম কথা হ'ল যে কি তেওঁলোকক যিবিলাক উঠি অহা চাম আছে, তেওঁলোকক আমি সেই সঠিক পথ দেখুৱাই দিয়া, তেওঁলোকক সপোন দেখুওৱা। যদি কাৰোবাৰ কিবা হোৱাৰ ইচ্ছা আছে, যাতে এই ধৰণৰ চিন্তাধাৰাৰ কাৰণে তেওঁ আগবাঢ়ি পিছ পৰি ৰ'ব লগা নহয়, তাৰ কাৰণে আমি এইটো কিছু আজি কথা পাতিবলৈ চেষ্টা কৰিছোঁ। এতিয়া প্ৰথমতে মেডিকেল লাইনত যিটো ডক্টৰ হ'বলৈ কেনেকৈ পঢ়িব লাগে বা ক'ত পঢ়িব লাগে, তেনেকুৱা শিক্ষা প্ৰদান কৰা কি আছে য'ত নেকি কম খৰচে আমি শিক্ষা লাভ কৰিব পাৰোঁ, তাৰ বিষয়ে আমি আলোচনা কৰোঁ বা কেনেকৈ কথা পাতোঁ, কেনেকৈনো আমি আগবাঢ়িব লাগে। আৰু ইয়াতে এটা প্ৰশ্ন আহিব পাৰে যে কি অকল ডক্টৰ ইঞ্জিনিয়াৰৰ কথানো কিয় কৈ আছোঁ বা চাইণ্টিষ্টৰ কথানো কিয় কৈ আছোঁ, বাকী লাইন নাই নেকি পঢ়িবলৈ বা মানুহে হ'বলৈ বা কোনোবা হয়তো প্ৰফেচাৰ হ'ব বিচাৰিব, কোনোবা IAS হ'ব বিচাৰিব, কোনোবা তেনেকুৱা আৰু বহুত লাইন আছে। গতিকে এইবিলাকৰ ওপৰত নিশ্চয়কৈ আছে, কিন্তু সেইবিলাকৰ লাইনৰ কাৰণে আমি এতিয়া সন্নিষ্ট সময় পাওঁ। আৰু যিকোনো এটা IAS অফিচাৰ হ'বলৈ বা যিকোনো হ'বলৈ বা প্ৰফেচাৰ হ'বলৈ যিকোনো আমি লাইনত গৈ পঢ়িব পাৰোঁ। কিন্তু ডক্টৰ ইঞ্জিনিয়াৰ কাৰণে আমি কেতিয়াৰ পৰা প্ৰথমৰ পৰাই যেতিয়া নেকি আমি মেট্ৰিক পাছ কৰাৰ পিছৰ পৰাই বা ক্লাছ 10 পাছ কৰাৰ পিছতে আমি 11-12 আমি প্ৰথমতে পঢ়িব লাগিব কি ছায়েন্স পঢ়িব লাগিব। ডক্টৰ হোৱাৰ ক্ষেত্ৰত প্ৰথমতে ছায়েন্স পঢ়িব লাগিব আৰু ছাবজেক্ট কি থাকিব লাগিব, ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি, PCB। মানে তাত যদি আমি ফিজিক্স, কেমেষ্ট্ৰি, মেথছ লৈ লওঁ, কোনোবাই ডক্টৰ হ'ব বিচাৰিছে, তেতিয়াহ'লে সি আৰু ডক্টৰ হ'বৰ কাৰণে পঢ়িবলৈ আগলৈ আগবাঢ়ি যাব নোৱাৰিব। কাৰণ বায়'লজিটো মেণ্ডেটৰী হয়, বাধ্যতামূলক হয়। কি লাগিব, প্ৰথমতে আমি ছায়েন্সত পঢ়িব লাগিব আৰু তাৰপিছত থাকিব ফিজিক্স লাগিব, কেমেষ্ট্ৰি লাগিব আৰু বায়'লজি লাগিব। এক নম্বৰ কথা 11 আৰু 12ত। তাৰপিছতে 12 বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে যদি আমি কোনোবা মেডিকেল লাইনত যাব বিচাৰোঁ বা ডক্টৰ হ'ব বিচাৰোঁ, তেতিয়াহ'লে কি কৰিব লাগিব, যিটো নিট এণ্ট্ৰেন্স টেষ্ট হয়, যিটো নেকি নিট বুলি এটা যিটো প্ৰৱেশ পৰীক্ষা হয়, সেই প্ৰৱেশ পৰীক্ষাত আমি পাছ কৰিব লাগিব। পাছ কৰাৰ পিছতে আমাৰ হাতত থাকিব ভালকৈ যে আমি যেতিয়া পাছ কৰিম, নিটৰ পৰীক্ষাত যদি পাছ কৰিম, তেতিয়াহ'লে যিবিলাক টপ মাৰ্কছ যিবিলাক নেকি নিট এক্সামত মানে ভাল মাৰ্কছ পাব, চবে ভাল, তেওঁলোকে প্ৰথমতে কিহৰ কাৰণে এলিজিবল হ'ব, পঢ়িবলৈ এইমছ, যিটো কি অল ইণ্ডিয়ান ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স।
যে তাত এইমছত পঢ়িবলৈ পাব এইমছে আছে ভাৰতবৰ্ষত প্ৰায় আমাৰ ভাৰতত আছে 20খন 23খন এইমছ আছে এই এইমছবিলাকত পঢ়িবলৈ সুবিধা পায় যদি খুব দিল্লী যেতিয়া দিল্লী আছে এইমছ কিন্তু 1 নম্বৰ হয় মেডিকেল ইনষ্টিটিউট ক্ষেত্ৰত মেডিকেলৰ মানে শিক্ষা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত তাৰ যিটো ফিজ হয় আমি জাষ্ট কিমান 8 পৰা 10,000 ভিতৰত যিটো নেকি তাৰ বছৰীয়া ফিজ হয় বা সেমিষ্টাৰ ফিজ হয় গতিকে খুব কম খৰচতে এইবিলাক আমি মেডিকেল পঢ়িব পাৰি লগতে আৰু কিছুমান আছে আৰু বহুত আছে তাৰ উপৰি কি আছে আমাৰ অসম চৰকাৰৰ যিবিলাক মেডিকেল হস্পিটেল আছে মানে মেডিকেল কলেজ আছে যেটো ডিব্ৰুগড় অসম মেডিকেল কলেজ হওক বা গুৱাহাটী মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ যোৰহাট মেডিকেল কলেজ এনেকৈ বহুত কেইখন সৰকাৰী মেডিকেল কলেজ আছে য'ত নেকি মানে খুব বেছি পইচা যদি আমি ভালকৈ তাত সিট পাই যাওঁ তেতিয়াহ'লে খুব কম খৰচতে বা অনেক যেটো নেকি সাধাৰণ শ্ৰেণীৰ মানুহে কি কৰিব পাৰে এফৰ্ড কৰিব পাৰে যেটো খৰচ দিব পাৰে সিমানখিনিত আমি কোনোবা এজন ল'ৰা ছোৱালীয়ে কি কৰিব পাৰে ডক্টৰ হৈ ওলাই যাব পাৰে বা ডক্টৰ পঢ়িব পাৰে কাৰণ বহুতে ভবাৰ দৰে এই 30-40 লাখ টকাৰ প্ৰয়োজন নহয় তাতো মানে যোনে কোনোবা যে সঁচাকৈ সিট পাইছে তাৰ এই ৰাস্তাটো ওলাবই গতিকে প্ৰথম কথা হ'ল আমি ল'ৰা ছোৱালীহঁতক কি কৰিবলৈ উৎসাহ দিব লাগে যদি কাৰোবাৰ সপোন আছে বা হাবিয়াস আছে বুলি একাৰণে কোৱা হৈছে কাৰণ এইটো যিবিলাক এন্ট্ৰেন্স টেষ্ট হয় যিবিলাক প্ৰৱেশ পৰীক্ষা হ'ব সেই পৰীক্ষাটো একেবাৰে এইটো একটা সঁচা কথা যে একেবাৰে কোনোবা খুব সহজ নহয় তাত এই প্ৰৱেশ পৰীক্ষাত পাছ কৰাটো বহুত টান হয় আৰু কাৰোবাৰ যদি খুব ইচ্ছা আছে কাৰোবাৰ যদি সপোন তেতিয়াহ'লে সেই কষ্ট কৰিবই আৰু যদি ভালকৈ যি বেচিক্সবিলাক ভালকৈ কাৰণ হেয়াৰ পৰা আহিব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী আমি মানে 11-12 যি পঢ়ে তাৰ পৰাই যিহেতুকে প্ৰশ্নবিলাক আহিব নিতৰ যদি কোনোবা বেচিক কনচেপ্টবিলাক ভালকৈ পঢ়ি গৈছে তেতিয়াহ'লে নিশ্চয়কৈ তাত উত্তীৰ্ণ হ'ব পাৰিব তো মেডিকেল লাইনৰ পিছতে আহিলে কি মেডিকেল লাইনৰ পিছতে সাপোজ কোনোবা ইঞ্জিনিয়াৰ হ'ব বিচাৰিলে কাৰোবাৰ যদি ইঞ্জিনিয়াৰিং হ'ব তেতিয়াহ'লে কি আছে তাত বহুত প্ৰথমতে আহিব কি IIT ভাৰতৰ যিবিলাক ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি যিবিলাক IIT আছে ভাৰতৰ সেই IIT বিলাকত বা NIT বিলাকত পঢ়িবলৈ চিট পোৱা যায় আৰু তাৰ কাৰণে কি হয় আমি এন্ট্ৰেন্স পৰীক্ষা দিবলৈ হয় এন্ট্ৰেন্স পৰীক্ষা কি দিবলৈ JEE মেইনছ আৰু IIT বিলাকত পঢ়িবৰ কাৰণে কি বোলে JEE এডভান্সটো ক্লিয়াৰ কৰিব লাগে JEE মেইনছৰ পিছত আকৌ JEE এডভান্স আমি পৰীক্ষাত যিবিলাক পৰীক্ষা হয় সেইবিলাক পাছ কৰিব তাৰপিছতে IIT পঢ়িবলৈ চিট পোৱা যায় বা NIT বিলাকত পঢ়িবলৈ চিট পোৱা যায় যিবিলাক ইঞ্জিনিয়াৰিং পঢ়িবৰ কাৰণে শিক্ষা প্ৰতিষ্ঠান আছে আৰু সেইবিলাকৰ ক্ষেত্ৰতে কৈছোঁ যে কি ইঞ্জিনিয়াৰিং ক্ষেত্ৰতে বহু ক্ষেত্ৰত SC ST কাৰণে তো কি হৈ থাকে যিবিলাক ফিজ হয় সেইবিলাক টোটেলি ফ্ৰী ৱেভ থাকে লগতে যিবিলাক আৰ্থিকভাৱে এটা নিৰ্দিষ্ট স্লেবৰ ভিতৰত পৰে তলত পৰে তেওঁলোককো সেই ফিজবিলাকৰ পৰা ৰেহাই পোৱা যায় গতিকে এই IIT ক্ষেত্ৰত নিশ্চয়কৈ সাধাৰণ শ্ৰেণীৰ বাবে অকণমান খৰচ হয় ইমান খৰচ নোহোৱা নহয় বাৰু IIT পঢ়িবলৈ অকণমান নিশ্চয় খৰচ হয় তাৰ IIT বাহিৰৰ আৰু শিক্ষা অনুষ্ঠান আছে য'ত নেকি খুব কম খৰচে বা নেকি স্কলাৰশ্বিপো পোৱা যায় পঢ়িবৰ কাৰণে তাৰে এটা হ'ল নাইজাৰ নেশ্যনেল ইনষ্টিটিউট অফ ছায়েন্স এডুকেশ্যন এণ্ড ৰিচাৰ্চ নাইজাৰ বুলি এটা শিক্ষা প্ৰতিষ্ঠান য'ত নেকি যদি চিট পোৱা যায় তাত এইটো অকল ইঞ্জিনিয়াৰিং বা কিবা বুলি নহয় এইটো হ'ল ছায়েন্সৰ পঢ়িবৰ কাৰণে যোনে কাৰোবাৰ যদি ছায়েন্স ভাল পায় কোনোবা যদি চাইণ্টিষ্ট হ'ব বিচাৰিছে বা গৱেষক ৰিচাৰ্চাৰ হ'ব বিচাৰে তেতিয়াহ'লে নাইজাৰ বুলি ইনষ্টিটিউট যাব পাৰে নাইজাৰ যিটো নেকি অকল ছায়েন্সৰ মানে ইঞ্জিনিয়াৰ নহয় ছায়েন্সৰ যিকোনো বিষয়ৰ ওপৰত তেনেকুৱা BSc সেই BSc কৰিব পৰা যায় তাত BSc কৰাৰ পিছত এনেকুৱা এটা প্ৰতিষ্ঠান য'ত নেকি যিবিলাক ভাৰতবৰ্ষৰ প্ৰমিনেণ্ট ইনষ্টিটিউট আছে মানে সাইন্টিষ্ট হিচাপে কাম কৰা যিবিলাক সুবিধা যেনেকৈ ভাভা এটমিক ৰিচাৰ্চ চেণ্টাৰ বা DRDO ইছৰোৰ নিচিনা অনুষ্ঠানবিলাকত যাব পাৰি ইয়াত এইবিলাক পঢ়ি নাইজাৰ তাৰপিছত আছে আইজাৰ বুলি আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স এডুকেশ্যন এণ্ড ৰিচাৰ্চ আইজাৰ আছে তাৰপিছত আছে IISc যিটো ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স এইবিলাকত বিটেক কিছু ক্ষেত্ৰত মেথমেটিক্স আৰু কম্পিউটাৰত বিটেক আছে যেনেকৈ IISc সেইবিলাক বিটেকো পাৰি লগতে এইবিলাক বিটেক নহ'লেও সাধাৰণ যিবিলাক ছায়েন্সৰ ইনষ্টিটিউট আছে BSc কৰিব পাৰি মানে বেচেলৰ অফ ছায়েন্স লগতে মাষ্টাৰ অফ ছায়েন্স প্ৰায় কিছু ক্ষেত্ৰত 5 বছৰীয়া কোৰ্চ আছে কিছু 3 বছৰীয়া 4 বছৰীয়া কোৰ্চ আছে মই সেইবিলাকত যদি চিট পোৱা যায় পঢ়িবলৈ আমি যদি সেইবিলাকত চিট পাওঁ তেতিয়াহ'লে আৰু তাত এজন কাৰোবাৰ যদি সাইন্টিষ্ট হোৱাৰ মন আছে সাপোজ কোনোবা যদি বিজ্ঞানী হ'ব এতিয়া কি হয় ঈশ্বৰৰ আমি দেখি আছোঁ কি চন্দ্ৰযান সূৰ্যযান এইবিলাক দেখি বুলি কাৰোবাৰ হয়তো সপোন জাগিব পাৰে কাৰোবাৰ নিজকে এজন বিজ্ঞানী হোৱাৰ এইবিলাকত কাম কৰা তেতিয়াহ'লে এইবিলাক শিক্ষা অনুষ্ঠান আছে যিবিলাক নাইজাৰ হওক আইজাৰ IISc IIST নামৰ এইবিলাক বহুত শিক্ষা প্ৰতিষ্ঠান আছে ভাল শিক্ষা প্ৰতিষ্ঠান য'ত নেকি এবাৰ চিট পোৱাৰ পিছত তাত কি প্ৰথম কথাটো আমি কি কৰা হৈছোঁ যে প্ৰথম খৰচ বহুত কম হয় এতিয়া নাইজাৰ যদি চিট পায় তাৰ কাৰণে কি হয় স্কলাৰশ্বিপ পোৱা যায় বা কিছু খুব কম খৰচ IIC আছে IIST এইবিলাকতো কি হয় স্কলাৰশ্বিপ পোৱা যায় বা খুব কম খৰচতেই এইবিলাকতো কি কৰিব পাৰি এজন
বিটেক কিছু ইনষ্টিটিউট বিটেক হিচাপে মানে ইঞ্জিনিয়াৰিং পঢ়িব পাৰি লগতে ছায়েন্সত যদি কেৱল অকল ছায়েন্সত পঢ়িব বিচাৰে তেতিয়াহ'লে ছায়েন্সৰ ছাবজেক্টত তাৰ পৰা গৱেষণা কৰি এজন ৰিচাৰ্চাৰ হিচাপে বা এজন বিজ্ঞানী হ'বলৈ যাব পাৰি তাৰ পৰা ক'ত যাব কৈছোঁ যিবিলাক আমি শিক্ষা প্ৰতিষ্ঠান আছে আমাৰ ভাৰতৰ প্ৰমিনেণ্ট মানে ইনষ্টিটিউশ্যন আছে যিবিলাক ভাবা এটম ৰিচাৰ্চ চেণ্টাৰ হওক DRDO বা নহ'লে ইছৰ নিচিনা অনুষ্ঠানত কাম কৰিব পৰা সুবিধা পায় আৰু লগতে আছে ISI যে এইটো ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট মানে তাত যদি অকল ISI বুলি আছে কলকাতা তাত যদি ISI ভালেখন আছে কলকাতা হেড অফিচ আছে সেই ISI যদি চিট পোৱা যায় তাতো মানে কি স্কলাৰশ্বিপ পোৱা যায় আৰু লগতে তাৰ পৰা যদি কোনোবা ওলাই যায় তাৰপিছত তেওঁৰ কেৰিয়াৰৰ পৰা ছেট থাকে সেইবিলাক অনুষ্ঠানৰ পৰা যদি কোনোবা সঁচাকৈ ওলাই গৈ আছে ভালকৈ পঢ়ি মেলি ভাল মাৰ্কছ লৈ ওলাই গৈছে তেতিয়াহ'লে তেওঁলোকৰ চাকৰিৰ কাৰণে বা কিবা কাৰণে কোনো টেনশ্যন নাথাকে এজন ভাল গৱেষক হিচাপে বা চাইণ্টিষ্ট হিচাপে কোনোবা ডক্টৰ কোনোবা ইঞ্জিনিয়াৰ হিচাপে ওলাই যাব পাৰিব মেইন কথা হ'ল যিটো এইটো মেইন কথা আমাৰ আজি ভিডিঅ'টো মেইন উদ্দেশ্য আছিলে যে কি উচ্চ শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা মানে বাধা হ'ব নোৱাৰে বা টকা পইচা নাথাকিলে যে উচ্চ শিক্ষা লাভ কৰিব নোৱাৰে এনেকুৱা ধৰণৰ মানসিকতা আমাৰ হ'ব নালাগে আৰু যিবিলাক ল'ৰা ছোৱালী আছে সিহঁতক সঠিক পথ দেখুৱাই দিব মানে আগুৱাই যাবৰ কাৰণে মেইন কথা হ'ল উৎসাহ যোগোৱা উচিত উৎসাহ যোগাই মেলি তেওঁলোকক আগবাঢ়ি যাবলৈ দিবৰ কাৰণে আমি সপোন দেখাবৰ কাৰণে আমি সেই পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁলোকক এইবিলাক পথবিলাক দেখুৱাবলৈ ক'ত কেনেকৈ পঢ়িব পাৰি বা আৰু এটা কথা কি হয় যে কি এইবিলাক যিবিলাক চৰকাৰী খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান বা আমাৰ গাঁও অঞ্চলৰ এইবিলাক বহুত মানুহে এই পৰীক্ষাবিলাকৰ কথা আমি নাজানো নজনাৰ কাৰণে আমি এটা পৰীক্ষাটো নিদিওঁ কিমাননো ল'ৰা ছোৱালীয়ে যিবিলাক চৰকাৰী খণ্ডৰ বা গাঁৱৰ ল'ৰা ছোৱালীয়ে সেই নীট পৰীক্ষা দিয়ে বা কিমাননো JEE পৰীক্ষা দিয়ে খুব কম সংখ্যক ল'ৰা ছোৱালী দিয়ে সফলতা বিফলতাৰ পিছৰ কথা মেইন কথা হ'ল পৰীক্ষা দিয়া ল'ৰা ছোৱালীও বহুত কম হয় সেই ডক্টৰ পৰীক্ষাৰ কাৰণে বা ইঞ্জিনিয়াৰ পৰীক্ষাৰ কাৰণে বা এইবিলাক যিবিলাক ছায়েন্সৰ যিবিলাক শিক্ষা প্ৰতিষ্ঠান আছে সেইবিলাকৰ কাৰণে যিবিলাক এণ্ট্ৰেঞ্চ টেষ্ট হয় তাত ল'ৰাবিলাকে তাত গৈ কি পৰীক্ষাই নিদিয়ে তাত পঢ়িব পোৱাটোতো প্ৰিয় কথা প্ৰথম কথা হ'ল আমি তেওঁলোকক সেই ৰাস্তাবিলাক দেখুৱাই দিব পাৰিব লাগিব কাৰণ তেওঁলোকে হৈছে আমাৰ ভৱিষ্যত গতিকে তেওঁলোকেই হৈছে আমাৰ ভৱিষ্যত দেশৰ ভৱিষ্যত বা সমাজখনৰ ভৱিষ্যত মানৱ জাতিৰ ভৱিষ্যত গতিকে তেওঁলোকক সেই ৰাস্তাবিলাক যদি দেখুৱাই দিব পাৰোঁ যদি তেওঁলোকে নাজানে এইবিলাক ৰাস্তাৰ কথা বা এইবিলাক যিবিলাক পথ আছে শিক্ষাখনৰ ক্ষেত্ৰত এই পথবিলাক তেওঁলোকে নাজানে তেতিয়াহ'লে কেনেকৈ আগবাঢ়ি যাব গতিকে সেই উদ্দেশ্যে আজি এই বিষয়ে আমি কিছু কথা পাতিলোঁ গতিকে ভিডিঅ'টো যদি কিবা ইনফৰ্মেটিভ হৈছে বুলি ভাবিছে বা আপোনালোকে কিবা ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ